আজি মামাহঁতৰ ঘৰলৈ গৈছিলোঁ বহুত দিনৰ মূৰত তাকো হাঁহৰ নিমন্ত্ৰণ আছিলে আৰু হাঁহৰ মাংসৰ নিমন্ত্ৰণ দিলে মই নোযোৱাকৈ থাকিব পাৰোঁনে আপোনালোকে জানে যে মই হাঁহৰ মাংস কিমান ভাল পাওঁ আৰু এয়া আছিলে দিনৰ সময় অকণমান পঢ়া শুনা কৰিছিলোঁ আৰু আপোনালোকে সুধি থাকে যে মই কি পঢ়ি আছোঁ চ' বৰ্তমান মই একো পঢ়ি নাই আৰু কোনো পাৰ্টিকুলাৰ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যনো কৰি নাই বৰ্তমান মই কেৱল নিজৰ যিটো পলিটিকেল চায়েন্স ছাবজেক্ট হয় তাৰ ওপৰতে অকণমান বিষয় কিবা কিবি জানিব বিচাৰিছোঁ সেইকাৰণে তাৰ ওপৰত অকণমান মাজে মাজে পঢ়া শুনা কৰি থাকোঁ আৰু পঢ়াৰ কোনো বয়স নাই সেইটোতো সকলোৱে জানে চ' পঢ়ি থাকিবলৈ কোনো মানে ডিগ্ৰীত যে আপোনালোকে এনৰোল হৈ থাকিব লাগিব তেনেকুৱা কোনো কথা নাই আৰু এয়া গধূলিৰ সময়খিনি মামাহঁতৰ ঘৰলৈ আহিছিলোঁ আমাৰ মামাহঁতৰ ঘৰ একেবাৰে ওচৰতে স্কুটিৰে গ'লে 5 মিনিটত সময়তে পাই যায় কিন্তু যিহেতু বাহিৰত বহুত বেছি ঠাণ্ডা দি আছিলে সেইকাৰণে দুটা চুৱেটাৰ আৰু টুপি চুপি পুৰা মাৰি আহিছিলোঁ আৰু এয়া মোৰ মাজু মামাই মাংসটো ৰান্ধিছিলে আৰু এয়া দেখিছেনে কি ধুনীয়া কালাৰ এটি উঠিছে আৰু মাংসৰ কালাৰটো অকণমান ক'লা হ'লে মই বহুত বেছি ভাল পাওঁ আজিৰ ভিডিঅ'টো আছিল ইমানেই সোনকালে লগ পাম